নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ গ্ৰেড 4 পোষ্ট মুকলি হৈছে আৰু পোষ্টবিলাক ক'ৰ পৰা আহিছে আৰু কিমান পোষ্ট আহিছে আৰু শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা সকলোবিলাক জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু প্ৰথমবাৰ যদি আমাৰ চেনেলটো ভিজিট কৰিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি চাওক। ইয়াতে অফিচ পিয়নৰ পোষ্ট মুকলি হৈছে। দৰমহা যথেষ্ট ভাল, 12,000 পৰা 52,000লৈকে আৰু গ্ৰেড পে 3,900 থাকিব। পোষ্টবিলাক আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ ফালৰ পৰা। তো এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা 18 পৰা 40 বছৰ হ'ব লাগিব আৰু ইয়াতে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ক্লাছ 8 পাছৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে নাম ভৰ্তি কৰা হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত পাছ কৰিছে, তো যদিহে ধৰক আপুনি BA পাছ কৰিছে, তেতিয়া পোষ্টবিলাকত এপ্লাই কৰিব নোৱাৰিব। অনলি হায়াৰ ছেকেণ্ডেৰী পাছ নাইবা 8 পাছৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। ইয়াতে 5টা পোষ্ট আছে, আনৰিজাৰ্ভত 4টা আছে, ST এইচৰ কাৰণে এটা পোষ্ট আছে। আপোনালোকে ইণ্টাৰেষ্টেড যদি হয় তেতিয়া আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰি দিব। যথেষ্ট ভাল পোষ্ট। আৰু এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়াৰে এপ্লাই কৰিব লাগিব। যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এখন ফিল আপ কৰি ইয়াতে যিটো এডভাৰটাইজমেণ্টত এড্ৰেছ দিছে তাতে আপোনালোকে ডাকযোগে প্ৰেৰণ কৰিব লাগিব। এডভাৰটাইজমেণ্টটোত যিটো এড্ৰেছ দিছে কৈ দিছোঁ, এড্ৰেছটো মই চাওক। এড্ৰেছটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, নহ'লে আমাৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এডভাৰটাইজমেণ্টৰ লিংকটো থাকিব। আপোনালোকে এডভাৰটাইজমেণ্টৰ পৰা ডাইৰেক্ট ইয়াৰে এড্ৰেছটো আপোনালোকে চাব পাৰে। তো ভিডিঅ'টো ইমানেই আছিলে এটা হোম ইনফৰ্মেশ্যন। আৰু যিসকলে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এপ্লাই কৰি ল'ব। ইয়াৰ অফলাইন প্ৰক্ৰিয়া ইতিমধ্যে চলি গৈছে 10 ফেব্ৰুৱাৰীৰ পৰা আৰু 25 ফেব্ৰুৱাৰীলৈকে ইয়াৰ এপ্লাই চলি থাকিব। যদিহে ইণ্টাৰেষ্টেড হয় তেতিয়া আপুনি এপ্লাই কৰিব। আৰু যিসকলে এই পোষ্টবিলাকত এপ্লাই কৰিব বিচাৰে তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জব ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিবলৈ। ধন্যবাদ।